এভৰিৱান, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে হয়, তো আজি মই দিনটোনো কি কৰি থাকোঁ চাওকচোন আপোনালোকেও। মোৰ দিনটো ফাৰ্ষ্ট ষ্টাৰ্টিং একাপ কুহুমীয়া গৰম পানীৰ পৰা হয়। এই কুহুমীয়া গৰম পানীটোৰ পৰা নাখালে মানে মোৰ গোটেই দিনটো ভাল লাগি নাথাকে মানে। এতিয়া পানী খাই মেলি হৈ গ'ল। এতিয়া ভাবিছোঁ মোৰ নিজৰ চুলিখিনি অলপ কেয়াৰ কৰোঁ। মানে চুলিখিনি বহুত সৰিছে, ড্ৰাই হৈ গৈছে। চাওঁচোন মই কি কৰোঁ চুলিখিনিৰ কাৰণে। এয়া হেনাখিনি লৈছোঁ আৰু লগাবলৈ। হেনাখিনি মই কালি ৰাতিয়ে মিক্স কৰি মেলি থৈ দিছিলোঁ। তাৰ ভিডিঅ' বনোৱা নহ'ল বাৰু। যদি আপোনালোকে মই কি দিওঁ হেনাত চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব। এয়া মই হেনাখিনি লগাই লওঁ আৰু। এয়া হেনা কৰিবৰ কাৰণে ৰেডি হৈছোঁ আৰু বহি লৈছোঁ। মোক হেনা লগাই দিছে আমাৰ টিবেৰীনিয়ে। হেনাখিনি লগাই লওঁ আৰু দেই। হেনা লগাই মেলি হৈ গ'ল। এতিয়া অলপ পেট পূজা কৰি লওঁ, ভোক লাগিছে। খাই মেলি হৈ গ'ল। যিহেতু মই হেনাখিনি 3 ঘণ্টা লগাই থৈ দিম, তো এই 3 ঘণ্টাটো মই এনেই কিয় পঠিয়াওঁ। সেইটো কাৰণে মোৰ বহুত কাপোৰ ধুব লগা আছে, ৰুম চাফা কৰিব লগা আছে, সেইখিনিকে কৰি লওঁ। ফাইনেলি চুলিখিনি ধুলোঁ। চুলিখিনি ধুনীয়া চাইনিং এটা দিছে, চাওকচোন আপোনালোকে। ভাগৰ লাগি গৈছেগৈ জানেনে। দিনটো কাম কৰিলোঁ, কাপোৰ ধুলোঁ, ৰুম চাফা কৰিলোঁ, একো খোৱাই নাই। সেই চাহটোৰ পৰাই খোৱা ৰাতিপুৱা। ভোক লাগিছে আৰু ভাত কেইটামান খাই লওঁগৈ। তো আজি ভাত খাবৰ কাৰণে আছে এয়া কলমৌ আলু ভাজি, বুট মানে মোৰ বহুত প্ৰিয় হয়। মানে ভাত খাওঁতে বুট কেইটামান মোক লাগেই। আপোনালোকে কোনে কোনে বুট খাই ভাল পায় কমেণ্ট এটা কৰিবচোন। এয়া আছে ডিম, এয়া কাষতে দেখিছেনে এটা সৰু জলকীয়া, এয়া আচাৰ ঘৰৰ পৰা আনিছিলোঁ মায়ে বনোৱা। বহুত বিশেষ একো লোৱা নাই খাবৰ কাৰণে, সাধাৰণভাৱে খাব লৈছোঁ আৰু এনেকেই খাওঁ আৰু। ভাত খাই শুলো ইমানেই ভাগৰ লাগিলে কাম কৰি, মানে উঠিছোঁহে এতিয়া। এয়া গধূলিয়ে হৈ গ'ল। এয়া চাহ খাবলৈ লৈছোঁ। বিস্কুট সেই আৰু লাল চাহ, চানা, এইফালে বিস্কুট আৰু পাপৰ তলত সোমাইছে। এতিয়া এয়া গোটেইকেইজনী আড্ডা মাৰি খাম আৰু। এয়া আমাৰ পম্পী বা, সকলোৱে চিনি পাইছে চাগে, উৎপলৰ ভিডিঅ'ত দেখিছেই চাগে আপোনালোকে। খাই লওঁ আৰু দেই, পূৰা আড্ডা পিটিম এতিয়া। নেদেখাওঁ আৰু সেইখিনি আপোনালোকক। এয়া চাহ খাই মেলি হৈ গ'ল। বজাৰৰ পৰা আহোঁগৈ, খাবলৈ একো নাই আনোগৈ। তো এয়া আমাৰ পম্পী বা আৰু মই ওলাইছোঁ বজাৰ যাবৰ কাৰণে। আজি পোলাও খাম। দেখাই আছোঁ আপোনালোকক ৰেচিপিটো আমাৰ পম্পী বাই বনাব। ভালকৈ নাজানো, শিকি আছোঁ লাহে লাহে। দেখাই আছোঁ আপোনালোকে গম পাব তেতিয়া। এইয়া ৰাতি আমাৰ ডিব্ৰুগড় বজাৰ আহিছোঁ। ডিব্ৰুগড় মেইন বজাৰ নহয় দেই, পল্টন বজাৰ। ফাইনেলি বজাৰ কৰি আহি আছোঁ দুইজনী। মই বাইদেউক খোৱাত ব্যস্ত, বাবুল খোৱাত ব্যস্ত। আহি পাই গ'লোহি। পিঁয়াজ কাটিছোঁ, পিঁয়াজে কন্দোৱা নাই বৰ্তমান। কাটোতে কন্দুৱাই যদি ক'ব নোৱাৰিছোঁ আৰু। এয়া আমাৰ পম্পী বাই পোলাও বনাবৰ কাৰণে ৰেডি কৰিছে। এয়া পিঁয়াজ গুচাই থকা মই দেখিছিলে যে কাটি হৈ গ'ল, দেখিছে? এয়া সৰু পিঁয়াজ কাটিলে। এয়া কাজু, এয়া খিচমিচ। এইটো পোলাও বনাবৰ কাৰণে চাউল তিয়াই থৈ দিছে। এইটো বাচমতি চাউল হয়। সেইখিনি মাংসৰ কাৰণে আদা নহৰু খুন্দিম আৰু এতিয়া। এয়া ফাইনেলি পম্পী বাই গেছ জ্বলাই ৰেডি কৰিছে। বৰ্তমান যে পিঁয়াজটো ভাজি লওঁ। ইমান ধুনীয়া ধুনীয়া গোন্ধ আহিছে নহয়। মই মানে মোবাইলত যদি আপোনালোকক মানে গোন্ধটো দিয়াব পাৰিলোঁ হয় নহয়, দিয়াই দিলোঁ হয়। সঁচাই কৈছোঁ, বহুত ধুনীয়া গোন্ধ। চাওঁচোন আমাৰ ৰান্ধনীয়ে কি বনাইছে। আমাৰ ৰান্ধনী বেয়া ৰান্ধনীচোন, একেবাৰে ফেন, মোবাইল, এফালে চব্জি। বাহ খায়ো আছোঁ, এফালে টেঙাও খাই আছে। ক'ত বহিছোঁ চেয়াৰখন দেখুৱাই দিয়ে। এইটো চাওক কিমান ধুনীয়া কাৰ্টুনডাল বহি আছে। আৰু যিসকল ল'ৰাই বিয়া পাতিম বুলি ভাবি আছা, তোমালোকৰ ৰান্ধনীজনীৰ কাৰণে কিটচেনত এখন ফেন এটা যোগাৰ কৰিবই লাগিব আৰু মোবাইল যোগাৰ কৰি দিবা। তেতিয়াহে ভাল খানা খাবলৈ পাবা। নহ'লে নাই, নাপাবা, বেয়া খানা খাব পাবা।
বনাই আছো আৰু কিন্তু একেবাৰে ফিনিছত দেখুৱাম কি হয় কি নহয় ন কৈ আছো ৰ'ব আপোনালোকক খাবলৈ কেনেকুৱা হৈ আছে। যদি আপোনালোকে আমাৰ এই মডাৰ্ণ ৰান্ধনি এওঁ বনোৱা যদি ৰেচিপি চাব বিচাৰে কমেণ্ট এটা কৰি জনাই দিব। আৰু ময়ো কিবা কিবি যদি বনোৱা ৰেচিপি চাব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। ময়ো কিছুমান জানো বনাবলৈ। মই কিন্তু মডাৰ্ণ ৰান্ধনি হ'ব পাৰে কিন্তু বহুত টেষ্টি খানা বনাই কিন্তু দেই। মই শিকিয়ে আছো এইবিলাক বনাবলৈ দেই কাৰণ বোৱাৰী হ'ব লাগিবতো এদিন যোনে পায় কৈছে নহয় কপাল ফুলিলে আৰু টেষ্টি খানা বনাই খুৱাব। খাই লওঁ আৰু দেই ৰ'ব পৰা নাই মই জিভা পানী পৰি গৈছে গোন্ধ পাই সঁচাকে। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। এয়া আমাৰ পম্পী বাই দি আছে আৰু পোলাওখিনি। এইটো চা নগা টেঙা ভালকে দেখাই দিয়ক। নগা টেঙা কিন্তু চবে নগা টেঙা বুলি নকয় আৰু আপোনালোকৰ সেইফালে কি কয়নো কমেণ্ট এটা কৰি ক'বচোন। এয়া চিকেন যে বেম্বো দিছো অৰুণাচলৰ পৰা অনা বেম্বো কিমান টেষ্টি লাগে খাব লাগিছে দেই দেখিয়ে ইমান টেষ্টি লাগিছে খাবলৈ কিমান টেষ্টি হ'ব। মই কাম নাই কৰা বুলি নাভাবিব আকৌ। মই চালাড কাটিছো, পিঁয়াজ কাটিছিলো আৰু আলু কাটিছিলো, আদা নহৰু অলপ পিছিলো, অলপ পম্পী বাই পিচি দিলে। তাই হাতত জোৰ নাই মিছা আৰু জোৰ নাইকিয়াও এটা কাৰণ আছে। দুখ পাই আছিলো মানে হাতত সেইটো কাৰণে জোৰ নাইকিয়া হৈ আছে। আপোনালোকে যদি আমাৰ পোলাও বনোৱা চিকেন বনোৱা ৰেচিপিটো চাব বিচাৰে মানে ভিডিঅ' চাব বিচাৰে কমেণ্ট এটা কৰি জনাই দিব। আমাৰ পম্পী বাই বনাই দেখাই দিব। আৰু মই বনোৱা কিবা কিবি যদি চাব বিচাৰে তেতিয়াও কমেণ্ট কৰিব। ময়ো দেখাম মই কি বনাব জানো আপোনালোকক দেখাই অলপ আৰু তো ফাইনেলি খাই হৈ গ'ল। এতিয়া মোৰ শুবলৈ হ'ল। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন। ৰ'ব অকল কমেণ্ট কৰিলেই নহ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। গুড নাইট।